দোষ কি ভাবি আছ তই? আরে দোষ কথা এটা ভাবি আছো, কি কৰিবি আৰু। কি কথা ভাবিছ কচোন, আমিও শুনি পাওঁ। ভাবি আছো গৰম বন্ধ কেতিয়া দিব ল'ৰাবোৰ গৰম বন্ধ দিয়ালে অপেক্ষা কৰি আছো। কি কাৰণে ল'ৰা গৰম বন্ধ দিলে তোৰ কি হ'ব? ল'ৰা গৰম বন্ধ দিলে মানুহজনী ঘৰত থৈ আহিমগে আকৌ। মানুহজনী মাকৰ ঘৰত থৈ তোৰ কি লাভ হ'ব? কাৰণ গৰম বন্ধ দিলে মানুহজনী মই মাকৰ ঘৰত থওঁগে। মোৰ আগৰ পুৰণা গাৰ্লফ্ৰেণ্ডবোৰ মাকৰ ঘৰলৈ আহিব না গৰম বন্ধ বুলি ল'ৰা ছোৱালীলৈ, তেতিয়া মই ডেটিং মাৰিব পাৰিম না তাইৰ লগত। আৰে বাপা, তই কমটি মাথা মৰা নাই কিন্তু দেই, তই বৰ বেলেগ মাথা মাৰি আছ। আৰে মাথা খটাব লাগিব না, সেইটো কাৰণটো ভাবি আছো কেতিয়া গৰম বন্ধ দিব।